वेलकम बैक टू माय न्यू व्लॉग। तो আজি আছে মটক বিহু। তো নেক্সট ভিডিঅ'ত কৈছিলোঁ আজি মটক বিহু ভিডিঅ' এটা দিম। তো যাওঁ মটক বিহু চাবলৈ। আৰু ভিডিঅ'টো চাই ভাল পাই যদি লাইক কৰি দিব, চেনেলত নতুন হৈ যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে। তেন্তে এতিয়া ৰেডি হৈ গ'লোঁ, যাওঁ তেন্তে চাবলৈ মটক বিহু। আপোনালোকেও চাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে নিবা মৰম হাবিৰে উতেঙা মৰম হলি জালি লাগিছে মৰম হাবিৰে উতেঙা মৰম হলি জালি লাগিছে হেয়া হে নো কেঁচা অনুঠিবা অনুৰে জান অনুঠিবা অনুৰে জান অনু পচা কাঠত ফুটেলো বায়ুটো নিব হতুৰু কথাকে জোৰানো ভাঙিবলৈ চাবই মোৰে জান জোৰানো ভাঙিবলৈ জোৰানো ভাঙিবলৈ। আমি এবাৰ দীপজ্যোতি কেওটক আমি বিচাৰিছোঁ। দীপজ্যোতি কেওট মোহন আমি কৌতুক অভিনেতা তথা বেহাৰবাৰী আউটপোষ্টৰ দীপজ্যোতি কেওট অকল ঢোল বজালেই নহ'ব, আমাক ঢোল বজাই বজাই গীত পৰিৱেশন কৰিব।
সহযোগ কৰিব সহযোগ কৰিব সকলোৱে নাচক নাচিব লাগিব গাইজ মটক বিহু চাই আহিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি কমেণ্ট কৰি জনাব তেন্তে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং বাই বাই